বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সমন্বয় কৰিব পাৰিছোঁ গতিকে আমাৰ হাতত ইছ্যুৱে ইছ্যু BPFৰ হাতত ইছ্যু নাই বেলেগৰ হাতত একো ইছ্যু নাই অসমৰ প্ৰত্যেকখন জিলাতে বিকাশ যাত্ৰা আৰম্ভ হৈছে কোকৰাঝাৰত আজি আমি প্ৰায় 259 কোটি টকাৰ ৰাস্তাৰ পৰা ৰাস্তা বিল্ডিং বিভিন্ন আঁচনি আজি মুকলি কৰিছোঁ মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আজাদীৰ এই অমৃতকালৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়াৰ যিটো এটা ডাঙৰ আঁচনি তৈয়াৰ কৰিছে ইয়াৰ লগত সংগতি ৰাখি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰত্যেকখন জিলাতে বিভিন্ন সমস্যাবিলাক সমাধান কৰি এই অঞ্চলবিলাকত ৰাস্তা ঘাট সব নিৰ্মাণ কৰি এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে যি আঁচনি লৈছে এই আঁচনিত অংশগ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ ইয়াত হাজাৰ হাজাৰ লোক ওলাই আহিছে সকলো আজি ফূৰ্তি সকলো আনন্দ আৰু সকলোৱে ভাল পাইছে যে স্বাধীনতাৰ ৭৫ বছৰত কোনো দিনে এনেকুৱা এটা প্ৰগ্ৰাম হোৱা নাছিলে য'ত এটা জাগাৰ পৰাই 200 300 400 কোটি টকাৰ বিভিন্ন আঁচনি মুকলি কৰা হৈছে আৰু বিভিন্ন আঁচনি খুব আৰম্ভ কৰা হৈছে গতিকে আজি অসমখন ভাৰতৰ ভিতৰত এটা শ্ৰেষ্ঠ ৰাজ্য হ'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সপোন দেখিছিলে কৰিবলৈ এইটো হ'বলৈ গৈ আছে আৰু আমি সকলো ইয়াৰ লগত আছোঁ আৰু এইখিনি কাম এটা মহান ইনিচিয়েটিভ লোৱাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ স্যার ইউপিপিএল দলে প্রার্থী কোনদিনে ঘোষণা করব আমি সোনকালে কৰিম আমাৰ এটা মিটিং আছে ফৰ্মেলিটি আছে ইয়াৰ পিছতে ঘোষণা কৰিম স্যার নবসৰণীয়ে কৈ আছে মোৰ বিকল্প কোনো নাই এই ক্ষেত্ৰত কি ক'ব স্যার যোনে নিৰ্বাচন খেলি 5000 ভোট পাই সিও কয় মোৰ বিকল্প নাই বুলি কেনে গতিকে এতিয়া পৰিৱেশ সলনি হৈছে ইয়াত ইউপিপিএল বিজেপিৰ যিটো এনডিএৰ যিটো কেণ্ডিডেট ইয়াৰ বিকল্প কোনো নাই স্যার জিএসপি যেহেতু আপোনালোকৰ মিত্ৰ দলত আছে আমি আলোচনা কৰিম তেখেতসকলৰ লগত আলোচনা কৰিম ডেভেলপমেণ্ট পিচ আমি শান্তি স্থাপন কৰিছোঁ ইমান বছৰে শান্তি নাছিলে গতিকে বিটিআৰ অঞ্চলৰ ৰাইজ শান্তি পাইছে নিৰাপত্তা চবে পাইছে উন্নয়ন কোনোদিনে কল্পনা কৰা নাছিলে আজি বিটিআৰ অঞ্চলৰ পৰা 50 জন ল'ৰা ছোৱালী একে বছৰতে APSC পাছ কৰিছে বিটিআৰ অঞ্চলত ইমানখিনি ৰাস্তা পদূলি দলং হৈছে মেডিকেল কলেজ দুখনকৈ হ'বলৈ গৈ আছে এখন হৈ গ'ল আৰু তামুলপুৰত এখন হ'বলৈ গৈ আছে নাৰ্ছিং কলেজ দুখন তিনখন হ'বলৈ গৈ আছে চ' ষ্টেডিয়াম মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ষ্টেডিয়াম হ'বলৈ গৈ আছে প্ৰত্যেকটো সমষ্টিত ষ্টেডিয়াম হ'বলৈ গৈ আছে খেতিয়কৰ কাৰণে ভাল ভাল ইৰিগেশ্যনৰ স্কিম হৈছে বানপানীৰ সমস্যাত চবে ভুগি আছিলে এইবাৰ 70% মানে নদীৰ যিবিলাক গৰাখহনীয়া সমস্যা সমাধান হৈ গ'ল গতিকে ইমানখিনি বিকাশ হৈছে এইটো ক'বই নোৱাৰে আৰু সমন্বয় আমি কোনোদিন ভাবা নাছিলে এটা সময়ত বড়ো অনাবড়ো এটা লক্ষ্মণ ৰেখা টানি দিছিলে আজি সেই লক্ষ্মণ ৰেখাডাল ছিঙি পেলাই বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সমন্বয় কৰিব পাৰিছোঁ গতিকে আমাৰ হাতত ইছ্যুৱে ইছ্যু BPFৰ হাতত ইছ্যু নাই বেলেগৰ হাতত একো ইছ্যু